নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা অন্য এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই বনোৱাৰ ধৰণে আপোনালোকেও ঘৰত বনাই খাই চাব। যদি ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি বনাইছোঁ পেৰা। আজি মই পেৰা বনাইছোঁ। প্ৰথমতে মই গেছটো জ্বলাই কেৰাহীটো পাতি দিছোঁ। এতিয়া কেৰাহীটো গৰম হৈ গৈছে, গাখীৰখিনি দি দিছোঁ। 1 লিটাৰ গাখীৰ দিছোঁ। মই আমুল গাখীৰ দিছোঁ, আপোনালোকে গৰু গাখীৰো দিব পাৰে। এতিয়া মই এনেকৈয়ে লৰাই থাকিম যাতে তলত লাগি নধৰে। গাখীৰখিনি কিমান ডাঠ হৈ গৈছে দেখিছেনে আপোনালোকে? এনেকৈয়ে আৰু অলপ সময় মই উতলাই থাকিম যাতে আৰু ডাঠ হয়। আনফালে মই 1 কাপ চেনি মিক্সিত খুন্দি লৈছিলোঁ আৰু এখন কাঁহীত মই ঘিউ সানি ল'ম। এতিয়া গাখীৰখিনিলৈ মন কৰিছেনে? ডাঠ হৈ আহিছে। এতিয়া মই খুন্দি লোৱা চেনিখিনি দিছোঁ। গাখীৰখিনি ডাঠ হৈ গৈছে, আৰু অলপ সময় ডাঠ হ'বলৈ দিম। এতিয়া মোৰ এইখিনি হৈ গৈছে, ছুইচটো অফ কৰি দিম। এতিয়া মই ঘিউ সানি থোৱা কাঁহীখনত নমাই লৈছোঁ। এতিয়া ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত মই হাতত পানী অকণ সানি মই গোল কৰিলোঁ। আপোনালোকে আপোনালোকৰ নিজৰ পচন্দত বনাব পাৰে ডিজাইন কৰি। আজি মোৰ ভিডিঅ'টো ইমানলৈ আছিল। শেষলৈ চোৱাৰ বাবে ধন্যবাদ থাকিলে। আজিলৈ আহিছোঁ, বাই বাই।